নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি আকৌ এটা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আজি ভিডিঅ'টোত মই নাৰায়ণপুৰ টাউনখন দেখুৱাম আৰু অলপ ইয়াৰ বিষয়ে ক'ম। মই প্ৰথম যিটো ৰাস্তা কেমেৰাত দেখুৱাইছোঁ সেই ৰাস্তাটোৱেদি বান্দৰদেৱা হৈ লখিমপুৰ ওলাব পাৰিব আৰু আকৌ কেমেৰাটো যেতিয়া ঘূৰাই দিয়া হয় তেতিয়া লেফ্ট ছাইডৰ ৰাস্তাটোৱে বিহুপুৰীয়া বঙালমৰা হৈ লখিমপুৰ ওলাব পাৰিব আৰু ৰাইট ছাইডৰ ৰাস্তাটোৱে নগাঁও হৈ গুৱাহাটী পালে যাব পাৰিব। আহক নাৰায়ণপুৰৰ টাউনখন চাওঁ আৰু ইয়াৰ দৃশ্যবোৰ মই দেখুৱাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো চাই এনজয় কৰা। থেংক ইউ।